কোৱা মানুহে যে কয় পুলিচে 3rd ডিগ্ৰী দিয়া বুলি 3rd ডিগ্ৰী মানেনো কি ইণ্টাৰেষ্টিং কথা এই এজন ব্যক্তিক যেতিয়া পুলিচে এৰেষ্ট কৰে পৰিণী থানাত সোধপোছ কৰেগৈ বিভিন্ন কাৰণত সোধপোছ কৰিব পাৰে হয় নহয় ক্ৰিমিনেল অফেন্স কিছুমান আছে যেতিয়া সোধপোছ কৰোঁতে ঋক্ষ ব্যৱহাৰ কৰে ঋক্ষ ব্যৱহাৰ মানে কি আমাৰ নিচিনা আমাৰ যিবোৰ দেশ আমাৰ দেশবোৰতো পুলিচে ইণ্টাৰোগেশ্যন ৰুমত সোমোৱাই লৈ সোধপোছ কৰাৰ ৰুমত সোমোৱাই লৈ শাৰীৰিকভাৱে প্ৰহাৰ কৰে বা অত্যাচাৰ কৰে হয় নহয় পুলিচে পিটে সেইটোক 3rd ডিগ্ৰী বুজোৱা হয় আমাৰ দেশত কিন্তু একচুৱেলি যেতিয়া ৰাফ কুৱেশ্যন সোধে বা ৰাফ ব্যৱহাৰ কৰে বা তোমাৰ প্ৰশ্ন সোধে যেতিয়া ধমকি দিবলগীয়া হয় সেইটোক 3rd ডিগ্ৰী বুলি কোৱা হয় মই স্ক্ৰীনত লগাই দিছোঁ বস্তুখিনি ঠিক আছে দেতা কোৱা পুলিচে জানো এজন ব্যক্তিক মাৰপিট কৰিব পাৰে আচলতে পুলিচে এজন ব্যক্তিক মাৰপিট কৰিব নোৱাৰে কাৰণ আমাৰ ইউএনৰ তুমিতো ইউএনৰ পাঠটো এবাৰ পাইছাই নহয় তাৰ যিটো মানৱ অধিকাৰ দিয়া হৈছে গম পাইছেনে মানৱ অধিকাৰৰ নীতি নিয়ম অনুসৰি পুলিচে এজন ব্যক্তিক শাৰীৰিকভাৱে প্ৰহাৰ কৰিব নোৱাৰে ভাৰতবৰ্ষই সেই চুক্তিখনত CAT বুলি কয় কেট বুলি কয় তাত সহিও কৰিছে কিন্তু কৰিলেও ভাৰতবৰ্ষত এনেকুৱা এখন আইন তোমাৰ ধৰি লোৱা বনোৱা হোৱা নাই য'ত পুলিচে মাৰপিট কৰিব নোৱাৰে বুলি লিখা হৈছে সেইটো সুযোগত আচলতে পুলিচে এজন অপৰাধীক মাৰপিট কৰিব পাৰে ইণ্টাৰেষ্টিং কথা কি জানানে পুলিচে যেতিয়া এজন ব্যক্তিৰ ওপৰত কিবা অভিযোগ পায় প্ৰথম থানাৰ পৰা মানুহজনলৈ এখন নটিচ আহে যে আপুনি থানাত উপস্থিত হওকহি গম পাইছেনে সেই নটিচখনত কিন্তু লিখা থাকিব লাগিব যে আপোনাৰ ওপৰত এইটো অভিযোগ অনা হৈছে আপুনি এই অপৰাধটো কৰিছে তাৰ কাৰণে আপুনি থানালৈ আহক হয় নহয় আমি যিখিনি যাৱতীয় ব্যৱস্থা ফাৰ্ডাৰ ল'ব লাগে সেইখিনি লওঁ গম পাইছেনে তেনেকুৱা এখন নটিচ আহিব লাগে এজন ব্যক্তিক যেনিবা পুলিচে ধৰি নিবলৈ আহিলে ঘৰৰ পৰা যধে মধে তেওঁক ধৰিব নোৱাৰে পুলিচে কি কাৰণত মানুহজনক ধৰিছে এই কথাটো জনাই এখন মানে কাগজ দিব লাগিব আৰু ঘৰৰ এজন মানুহ সেই এৰেষ্ট কৰাৰ সময়ত তাত উপস্থিত থাকিব লাগিব ব্যক্তিজন যে এই মানুহজনক আমি এইটো কাৰণত এৰেষ্ট কৰিছোঁ এখেতক আমি লৈ গৈছোঁ সুস্থ অৱস্থাত লৈ গৈছোঁ বা যি অৱস্থাত আছে সেই অৱস্থাতে লৈ গৈছোঁ মানুহজন অসুস্থও হ'ব পাৰে সেইটো কিন্তু লাগে গম পাইছেনে ঘৰৰ মানুহজনৰ চহী তাত দৰকাৰ হয় তাৰপিছত এজন মানুহক যেতিয়া ধৰি নিয়ে থানালৈ বা থানাত যেতিয়া মানুহজন গৈ উপস্থিত হৈ গৈ পুলিচে 24 ঘণ্টাৰ ভিতৰত তেওঁক সোধপোছ কৰি শেষ কৰিব লাগে আইনমতে যদি 24 ঘণ্টাৰ ভিতৰত কৰাটো সম্ভৱ নহয় সোধপোছ কৰাটো বা সত্যটো উলিওৱাটো তেতিয়া তেওঁক কোৰ্টত হাজিৰ কৰিবলগীয়া হয় পুলিচে গম পাইছেনে আকৌ মেজিষ্ট্ৰেটৰ পৰা এটা অৰ্ডাৰ ল'বলগীয়া হয় যে এখেতক কিমান দিনলৈ তেওঁলোকে কাষ্টডিত ল'ব চমজি ল'ব গম পাইছেনে কথাটো তেতিয়া তেনেকৈ লয় হাইষ্ট 15 দিনলৈ মেজিষ্ট্ৰেটে দিয়ে বুজি পাইছা কথাটো কথাটো সেইটো আৰু কিবা কাৰণত যদি মানুহজনৰ পুলিচৰ কাষ্টডিত মৃত্যু হয় ধৰি লোৱা পুলিচে অত্যাচাৰ কৰিলে কিবা কিবি কৰোঁতে যদি মৃত্যু হয় সেইটো এটা ডাঙৰ কেছ হয় 2019 চনত 1750 নে কিমানজন ব্যক্তিৰ পুলিচ কাষ্টডিত মৃত্যু হৈছিলে এইটো আমাৰ দেশৰ কাৰণে খুব দুখৰ কথা মই কোনো আইনৰ ছাত্ৰ নহয় এইকেইটা কথা যেটা প্ৰবন্ধ পঢ়ি থাকোঁতে মই পাইছিলোঁ গতিকে আপোনালোকৰ কথাকেইটা মই জনালোঁ থেংক ইউ ভেৰি মাছ প্লিজ ষ্টেক কানেক্টেড keep watching our videos do follow our page and don't forget to share thank you very much